মুখ্যমন্ত্ৰীৰ আসনখনৰ মৰ্যাদা লাঘৱ কৰিছে। মুখ্যমন্ত্ৰীয়ে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিচাৰিছে। সংবিধানক চূড়ান্ত অৱমাননা কৰা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মহামান্য উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিব লাগে। উজনিৰ তথাকথিত নেতা কেইজনৰ হতুৱাই অসমখন অশান্ত কৰাৰ অপচেষ্টা চলাইছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিচাৰিছে বুলি বিস্ফোৰক মন্তব্য নেমছৰ কাৰ্যকৰী সভাপতি নুৰ ইছলামৰ। মুখ্যমন্ত্ৰীৰ আসনখনৰ মৰ্যাদা লাঘৱ কৰি সংবিধানক চূড়ান্ত অৱমাননা কৰা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মহামান্য উচ্চ ন্যায়ালয়ত নিজাববীয়া গোচৰ ৰুজু কৰাৰ বাবে আহ্বান জনায় নুৰ ইছলামে। ইতিমধ্যে আমাৰ হাতত নেমছৰ কাৰ্যকৰী সভাপতি নুৰ ইছলামৰ কিছু বিস্ফোৰক মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। ৰাজ্যৰ মুৰব্বীজনে যে ৰাজ্যখনৰ 1/3 বিৰুদ্ধে সংখ্যাগুৰুসকলক যি উচতনিমূলক বক্তব্যৰ জৰিয়তে আজি উজনি অসমত তথাকথিত কিছু সংগঠনৰ কেইজনমান ব্যক্তিয়ে তাতে নিয়া খেদা বাংলাদেশী মুক্ত কৰাৰ যি ধৰণৰ এটা উদ্ভণ্ডালি, যি এটা অৰাজকতা, যি ধৰণে এটা মানৱতাক ভুলণ্ডিত কৰা কাৰ্য সংঘটিত কৰি আহিছে, এই কথাটো কিন্তু সম্পূৰ্ণভাৱে আমি গৰিহণা দিছো, ধিক্কাৰ জনাইছো। আৰু এটা কথা ক'ব বিচাৰিছো যে যিসকলে আজি উজনিত এই বিদেশী মুক্ত কৰাৰ নামত বিশেষ সম্প্ৰদায় লোকসকলক যে অত্যাচাৰ চলাইছে, তেখেতসকলে জাতীয়তাবাদী কাকৈ বুজি পায় নে? জাতীয়তাবাদী কাকৈ বুজি পায় নেকি তেখেতসকলে? আনি 2024 লৈকে 53 বছৰৰ বোজা জাপি দিলে অসমৰ ওপৰত, তেখেতসকলে মাত নাই। নিৰ্লজ্জ হয় তেখেতসকলে দালাল হয়, ৰাজনৈতিক দালাল হয়। ৰাজনৈতিক নেতাসকলে আজি বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে তেখেতৰ এই কেইজনৰ হতুৱাই এটা সমাজখনৰ এটা বিশৃংখলা সৃষ্টি কৰা এটা পৰিকল্পনাহে এটা। এই কথাটো আমি অসমৰ ৰাইজে বুজি পাব লাগিব। আজি শিৱসাগৰ হওক, ডিব্ৰুগড় হওক, গোলাঘাট হওক, যোৰহাট হওক, মাৰ্ঘেৰিটা হওক, তিনিচুকীয়া, সকলো এই যে উজনি অসমৰ সাধাৰণ ৰাইজে বুজি পাব লাগিব, এই যে দুই চাৰিজনক যে মুখ্যমন্ত্ৰীয়ে নিয়োগ কৰিছে, বৰ্তমানৰ অসমখনত এটা বিশৃংখলা এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে, এই কথাটো আমি বুজি পাব লাগিব। আৰু এইকাৰণে বুজি পাব লাগিব যে অসমত আমি অসম চুক্তিৰ আধাৰত 1971 চনৰ 24 মাৰ্চৰ মাজ নিশা, তাৰ মানে 1971 চনত ভোটাৰ লিষ্টত নাম থকা সকল ভাৰতীয় আৰু আমাৰ অসমীয়া, আৰু ইয়াৰ পিছত অহা কোনো এজন বিদেশী, হিন্দু হওক আৰু মুছলমান হওক, খ্ৰীষ্টান হওক, জৈন হওক আৰু বুদ্ধিষ্ট, কোনো কথা নাই, আমি কিন্তু তেখেতসকলক বিদেশী বুলি আমি মানো, আৰু তেখেতসকল বিদেশী। গতিকে তাত কিন্তু অতি দুৰ্ভাগ্যজনক কথা, NRC হৈ গ'ল, অসমৰ আজি 1/3 পপুলেশ্যন অসমৰ মুছলমানসকল, আৰু সেই মুছলমানসকলক নামনিৰ পৰা উজনি যাওঁতে বাধা প্ৰদান কৰা, তাতে গৈ যোৱাকালি এজন ব্যক্তি পিটিছে। আৰে ভাই, তোমাৰ কি অসমখন কাৰো পৈতৃক সম্পত্তি নেকি? এই চিতু বৰুৱা হওক, এই আৰু কিবা কেইজন নাম নতুনকে ওলাই থাকে, এইবিলাক নামে আমি পাহৰি যাওঁ। এই যে 2-4জনে যে এটা উদ্ভণ্ডালি, এটা বিশৃংখলা, এটা যেনে লাঠি লৈ ডেম্পত গৈ আছে, কৰবাত কাম চলি আছে, তাত গৈ আছে, মানে বেংগলী ভাগী মুছলমানসকলক মাতি আনি এটা অত্যাচাৰ ভিডিঅ' কৰি আছে, সেইটো আকৌ কিছুমান নিউজত বাজি আছে। আপুনি কথাবিলাক চাব, সেইসকল মানুহ নহয়, সেইসকল অসমৰ নহয়, সেইসকল ভাৰতীয় নহয়, তেখেতৰ মান সন্মান নাই, তেখেতৰ মানুহ নহয়, তেখেতৰ অধিকাৰ নাই। গতিকে আমি এটা কথা আপোনালোকৰ জৰিয়তে ক'ব বিচাৰো যে আজি উজনি অসমৰ এই প্ৰতিখন জিলাত যে জ্যেষ্ঠ আৰক্ষী অধীক্ষক আছে নে নাই, না জিলা আয়ুক্ত আছে নে নাই, তাতে আইন শৃংখলা বুলি কিবা বস্তু আছে নে নাই? আজি মুখ্যমন্ত্ৰী যোৱাকালি কৈছে যে আইন হাতত আগৰ পৰা তুলি লয়। আৰে ভাই, আপুনি গৃহমন্ত্ৰী হয়, আপুনি অকল মুখ্যমন্ত্ৰী, আপুনি গৃহমন্ত্ৰী হয়, আপোনাৰ অধীনত থকা গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ হৈছে। আপুনি থাকোতে, আপুনি গৃহমন্ত্ৰী হৈ থাকোতে কিয় আইন হাতত তুলি ল'ব মানুহে? কিয় আপোনাৰ কথা আৰক্ষী নুশুনা হৈছে নেকি? কিয় আপোনাৰ কথা SP নুশুনা হৈছে নেকি? আপোনাৰ কথা DGP নুশুনা হৈছে নেকি? এই কথাটো অসমৰ ৰাইজে আপুনি জবাব দিব লাগিব। আমি গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত এজন মুখ্যমন্ত্ৰী, আপুনি সংবিধানৰ শপত লৈছে, আপুনি কোনো ভেদভাৱ নকৰিব। আপুনি এই ধৰণৰ মিয়া কৰি এটা 1/3 পপুলেশ্যন তুচ্ছ-তাচ্ছিল্য কৰি এটা মানে সাম্প্ৰদায়িক সংঘৰ্ষৰ ফালে অসমখনক ঠেলি দিব বিচাৰিছে আপুনি। এইটো উজনিৰ যিটো পৰিস্থিতি, অতি চিন্তনীয় পৰিস্থিতি এটা। আরে ধুবুরীর মানুষ, বরপেটার মানুষ, তার নগাঁর মানুষ তাহলে যাতে কোনটা আইনের বাধা আছে ভাই?
আর 5 টাকা ঠাই 4 টাকা দিব লাগিব এই যে মুখ্যমন্ত্রী আপনি এই ধরনের তরল এই ধরনের ফটোয়া মন্তব্য যে মুখ্যমন্ত্রী একজন সাংবিধানিক পদ থাকি কৰিব পারে না হবা পায় না গণতন্ত্রের মূল লক্ষণ নাই এইটো আজি ওজনে যিসকলে কৰিছে তেখেতসকলৰ বিৰুদ্ধে কি আইনী ব্যৱস্থা লোৱা হোৱা নাই ইনুস তামুলে যেটো কৈছে তাকো আমি কিন্তু হেৰি নহয় কাৰণ তাতে লৈ যামৰ ভাই কোনোবাই গলে যাব নগলে না যাব কথাটো হল ইনুস তামুলি যে কথাটো কৈছে তাতে গলে ৰখাব পাৰিব কেনেকৈ ৰখাব পাৰে আপুনি নোৱাৰে কাৰণ কিয় নমনি মানুহ ওজনে যাব নগৰ মানুহ আপুনি শিৱসাগৰ যাব শিৱসাগৰ মানুহ আমাৰ খাৰপিটিতে আহি আছে শিৱসাগৰ মানুহ বৰপেটা পৰা চব্জি লৈ আছে না নাই আজি নাচিকৰ পৰা বিলাহী আহি ইয়াত মহাৰাষ্ট্ৰৰ মানুহে যদি কয় ইয়াৰ পৰা বিলাহী ল'ব নাহিব হ'ব নেকি এইটো আইনৰ বাধা আছে নেকি অৰুণাচলৰ পৰা ইয়াত বিলাহী ইয়াৰ পৰা অৰুণাচলত মাল যায় না নাই অৰুণাচল মানুহে যদি কয় ইয়াৰ পৰা চব্জি নাযায় খাব কি সিহঁতে আৰু তাৰ পৰা বিলাহী যদি ইয়াত নাহে বিক্ৰীব ক'ত এই ধৰণৰ যে এটা তৰল মন্তব্য আৰু এই মন্তব্যৰ জৰিয়তে যে উজনি অসমখনক অশান্ত কৰিব বিচাৰিছে এই কথা অসমৰ ৰাইজে বুজি পোৱাৰ সময় আহি গৈছে আজিৰ বৰ্তমান মুখ্যমন্ত্রী তেখেত বদন বৰফুকন হয় এটা নতুন আধুনিক বৰফুকন হয় এইজন বদন হয় আধুনিক বদন হয় এজন এই কথাটো আমি যদি এতিয়া বুজি নাপাওঁ অসমৰ ৰখাটোলৈ লৈ যাব ইতিমধ্যে তেখেতৰ মানে পৰিয়াল আজি আদানী আম্বানী ৰামদেৱৰ বাহিৰে কাবাৰ কথা মানে কাবাৰ চিন্তা কৰিছে একো নাই অকল যে তেখেতে যে বহুমুখী ফুলজাৰি মাৰি অসমৰ ৰাইজক মানে বিভ্ৰান্ত কৰি ৰাখি অসমৰ ৰাইজক যাতে মানে একচুৱেল যেটো ফেক্টটো তাতে যাতে যাব নোৱাৰে মাইন্ডটো ডাইভাৰ্ট কৰাৰ কাৰণে এই ধৰণে এটা হেৰি আৰম্ভ কৰিছে এটা উদ্ভণ্ডালি মুখ্যমন্ত্রী এই ধৰণৰ তৰল মন্তব্য কৰে নেকি লাজ থাকিব লাগে নিৰ্লজ্জ কাৰবাৰ কৰে এইবিলাক আমি ধিক্কাৰ জনাইছো মুখ্যমন্ত্রী এই বক্তব্যসমূহৰ পৰা আৰু আজি যদি উজনি অসমৰ এই ধৰণৰ কোনো পৰিস্থিতি উদ্ভৱ হয় সম্পূৰ্ণভাৱে দায়ী হ'ব অসমৰ মুখ্যমন্ত্ৰীজন গতিকে আপোনালোকৰ জৰিয়তে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মহোদয়ক আমি আহ্বান জনাব বিচাৰিছো যে অনাৰেবল হাইকোর্টে সমূহ কেছ ল'ব লাগে সেইকাৰণে ল'ব লাগে কাৰণ যদি ৰাজ্যখনৰ গণতন্ত্ৰ ৰাজ্যখনৰ শান্তি সম্প্ৰীতি ৰাজ্যখনৰ আইন শৃংখলা যদি বজাই ৰাখিব বিচাৰে তেন্তে এই ধৰণৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অনাৰেবল হাইকোর্টে ব্যৱস্থা ল'ব লাগিব সমূহ ল'ব লাগে আৰু যদি নলয় আপুনি চাব এই ধৰণৰ তেখেতে যেটো মিডিয়াৰ আগতে বুমটো পালে যে যি টি বকি দিয়ে এই ধৰণে যদি হয় ৰাজ্যখনৰ শান্তি সম্প্ৰীতি থাকিব নেকি বিঘ্নিত হৈ গৈছে ইতিমধ্যে গতিকে ইমিডিয়েট একশন ল'ব লাগে অনাৰেবল হাইকোর্টৰ আমি আপিল কৰিছো যে ইমিডিয়েট মুখ্যমন্ত্রীর বিরুদ্ধে ব্যবস্থা গ্রহণ করুন